মোৰ পৰা কিহৰ মেডিচিন খাইছিল আপুনি কিডনি ষ্টোন 15 দিনত আপোনাৰ ষ্টোনটো কেই দিনত ওলাল 4 দিনত ওলাইছে जोबोद गोजोनथाव खौरां लोगोफोर आइला बङाइगावनि खोलाहा थानाय नुथुनफारानि नान्दि आयुर्वेदिक स्टोरावहाय मुलि जानानै नानानथा रोखोमावनो भुगिनांनानै थानाय बेमारिफोरा मोजां जागासिनो दङ आं नोंथांमोननो सिगांनि भिडिअफोरावबो लाबोनानै देखायखाबाय जायफ्रा आंनि भिडिअआवहाय फैदों सार्टिफाइ होदों बिथांमोना गासैबो बे मुलिखौ जानानैनो मोजां जाजोबनायनि ओमफ्राय दा नोंथांमोनाबो सोरबाफोर बेफोरबायदि बेमार आजारावहाय भुगिनानै दङब्ला डाइरेक्ट सारनावहाय कल खालामहरनानै रायलायहरनो हागोन नोंथाङा माबायदि बेमार आजाराव भुगिनानै दङ बेखौहाय गासैखौबो खोन्थानानै लाहरनो हागोन ओमफ्राय मुलि जानो हागोन माने सिकित्सा लानो हागोन आरोखि दा गोबां मानसिफोरानो बेयाव मुलि जानानै मोजां जागासिनो दङ दा माखासेफोरा भिडिअआव फैनो लाजियो दा बे हिसाबैनो आङो नोंथांमोननो भिडिअनि गेजेरजोंहाय देखायजोबनो हायाखै दा हिसाब सारा आंनि भिडिअआवहायनो नोंथांमोना नुखाबाय दा बेजों लोगोसे माखासेफोरा मोजां जानायनि भिडिअ खालामनानै हरदों आङो नोंथांमोननो भिडिअनि गेजेरजोंहाय देखायलाङि नोंथांमोना नायलांनो हागोन आं भिडिअ बानायदों आरोखि नोंना जिहेतु नों रिपर्ट लाबोबाय रिपर्टआ गासिबो नर्मालखा तो नोंनि बाबानि मा प्रब्लेम दङमोन बेखौ एसे खिन्थादो भिडिअनि गेजेराव आं रिपर्टखौ देखायगोन आरोखि प्रब्लेमाथ' जोंना बाबाया किडनिनि प्रब्लेम जादोंमोन किडनि प्लास लिभार बे आरो दा SGOT 29.15 पूरा नर्मालाव फैबाय SGPT 24.74 बेबो पूरा नर्मालाव फैबाय आं भिडिअ बानायदों खिन्थु नर्मालखौ नर्माल खिन्थानांगौ ना एकदम गासिबो रिपर्टआ नाय नर्माल जेब ओमफ्राय नोंना ब्लाड सुगारा बेबो एकदम कन्ट्रलाव फैबाय 132 दङ दे इउरिक एसिड आगोलाव बिराद बुरजा दङमोन नोंना दा इउरिक एसिडआबो 4 फैबाय दे 7 सिम बेबो नर्माल ब्लाड इउरिया बेबो नोंना एकदम कन्ट्रलाव फैबाय 27.63 बे 40 सिम नर्माल बेबो नर्माल जाबाय ओमफ्राय किटिनाइना नोंना एकदम स्टार्टिंआव 6 सामथिं दङमोन दा लासै नोंना किटिनाइना नाय 1.8 आव फैबाय माने नोंनि रिजाल्टआ बिराद मोजां बेबो नर्माल जागोन बे मासाव दे तो नों भिडिअ बानायदों राइज नोंखौ नुगोन बेनि थाखाय नोंखौ धन्यबाद हरबाय थेंक इउ हरबाय दे नमस्कार भाइटी ক'ৰ পৰা আপুনি মই আপোনাৰ পাঠশালাৰ পৰা আহিছোঁ পাঠশালাৰ পৰা কিমান দিন আগত আহিছিল মতে মই আপোনাৰ 15 দিন আগতে আহিছিলোঁ আপোনাৰ 15 দিন আপোনাৰ মাও আহিছিল লগত আহিছিল কি প্ৰব্লেম আছিল আপোনাৰ মা আপোনাৰ ব্ৰেষ্ট কেন্সাৰ আছিল ফাৰ্ষ্ট ষ্টেজ আপোনাৰ ব্ৰেষ্ট কেন্সাৰ ফাৰ্ষ্ট ষ্টেজ আছিল কিমান ডাঙৰ আছিল টিউমাৰটো 6.10 গ্ৰাম 6.10 গ্ৰাম এতিয়া 15 দিনৰ মেডিচিন লৈ গৈছিল আপুনি 15 দিন হৈছিল আপোনাৰ কিমান দিন পিছত আপুনি ৰিজাল্ট পাইছে আপোনাৰ 8 দিনৰ পিছত পাইছোঁ আপোনাৰ 8 দিন মান ৰিজাল্ট পাইছে এতিয়া 15 দিন কমপ্লিট হ'ল নেকি কমপ্লিট হ'ল আজি কমপ্লিট হ'ল আপোনাৰ কিমানখিনি ভাল পাইছে আপোনাৰ 130% মান কমিছে আপোনাৰ 30% কমি গৈছে মানে আপুনি নিজে প্ৰুফ পাইছে যে কমি আছে প্ৰুফ পাইছো আপোনাৰ প্ৰুফ পাইছে ঠিক আছে আপুনি তো গম পাইছে কিমানখিনি কমিছে তথাপি এটা হাতেৰে সাইজ এটা দেখাব পাৰিব তেনে আপোনাৰ মানে ধৰা আগতে এখন তামুল মেন আছিল আপোনাৰ এতিয়া মানে তামুলৰ পৰা কমি আহিছে তামুলখনৰ মানে আধা মান আছে বৰ্তমান আধা মান আছে ঠিক আছে আপোনাক অশেষ ধন্যবাদ জনাইছো থ্যাংক ইউ কাৰণ বহুতে ভিডিঅ বনাত লাজ পায় আপুনি আগবাঢ়ি আহিছে ধন্যবাদ ঠিক আছে নমস্কাৰ ক'ৰ পৰা আহিছে মই গুৱাহাটীৰ পৰা আপুনি গুৱাহাটীৰ পৰা আগত কিমান দিন আগত আহিছে মই 14 দিন আগতে আহিছিল 14 দিন আগত আহিছে মোৰ পৰা কিহৰ মেডিচিন খাইছিল আপুনি কিডনি ষ্টোন 15 দিনত আপোনাৰ ষ্টোনটো কেই দিনত ওলাল 4 দিনত ওলাইছে ওলাওটো এইকেইটা না তিনিটা ওলাইছে ডাঙৰ আছে ওলাও সময়ত কিবা প্ৰব্লেম পাইছিল নেকি আপুনি নাই একো প্ৰব্লেম পোৱা নাছিল ধুনীয়াকৈ ওলাই গৈছে না এতিয়া নেক্সট আৰু 15 দিনৰ আপুনি মেডিচিন লৈ যাব ঠিক আছে ধন্যবাদ থ্যাংক ইউ আপুনি ভিডিঅ'ত আহিছে আপোনাক চাই আৰু বহুত মানুহ আগবাঢ়ি আহিব না ঠিক আছে সকলো আহক হয় ঠিক আছে নমস্কাৰ আপুনি ক'ৰ পৰা মই গুৱাহাটীৰ পৰা আহিছোঁ আপুনি গুৱাহাটীৰ পৰা আহিছে আপুনি কাক লৈ আহিছিল মোৰ তাতে মোৰ ওয়াইফ আপোনাৰ ওয়াইফ এইটো বাইদেউ আচ্ছা ঠিকে আছে বাইদেউৰ কি প্ৰব্লেম আছে আপোনাৰ বিষ আপোনাৰ বাদ বিষ গিঠা ফুলিছিল নেকি হাতৰ ফুলিছিল এইবিলাক ফুলিছিলে এতিয়া কমিছে কিমান দিনত ভাল পাইছে এইটো আপোনাৰ এসপ্তাহ ধৰক 15 দিন খাই পেলাই আপুনি আহিল আৰু এসপ্তাহৰ ভিতৰত ৰিজাল্ট আহি গৈছে না বাইদেউ দেখো
ভাল পাইছে না বেয়া পাইছে ভালে পাইছো ভাল পাইছে লাজ লাগিছে ভিডিঅ'ত আহিব পাস লাগা নাই দিয়ক দিয়ক ঠিক আছে আপোনালোকক কিয় ভাল লাগিছে আপোনালোকক চাই পেলাই আৰু মানুহ আহিব না ভালটো ভাল ক'ব বেয়াটো বেয়া হয় না সেইটো সঁচা সেইটো আপোনাক অশেষ ধন্যবাদ ভিডিঅ'ত আহিছে থেংক ইউ দিয়ক কি নাম তোমাৰ হা ভৰি উঠাব পাৰা এইখিনিয়ে খালি আৰু হাতটো উঠাব নোৱাৰা উঠাই অলপ চেষ্টা কৰাচোন একদম একদম নুঠে উঠাচোন চেষ্টা কৰাচোন অলপ আচ্ছা আচ্ছা ঠিক আছে দিয়ক